গেম মানে গণিতৰ গেম এনেকুৱা এটা ইম্পৰ্টেণ্ট গেম আৰু ইণ্টাৰেষ্টিং গেম মনোযোগৰে চাবা হা মই প্ৰথমে ৰেহেনা আৰু ৰিয়াক তিনিটা অংক বিশিষ্ট এটা সংখ্যা লিখিব দিম ঠিক আছে সেই সংখ্যাটোৰ পৰা বেলেগ এটা সংখ্যা বিয়োগ কৰিম বিয়োগ ফল কিমান হয় মই ইয়াৰ পৰা কৈ দিম ঠিক আছে ৰেডি ৰেহেনা ৰিয়া হা এক কাম কৰা তিনিটা অংক বিশিষ্ট যিকোনো এটা সংখ্যা লিখা তিনিটা অংক বিশিষ্ট সংখ্যা যে লিখিবে কোনো অংক যাতে ডাবল নহয় দুবাৰ নহয় হ্যাঁ লিখা লিখি অলপ সাইড হোৱা হ্যাঁ লিখিছা এক কাম কৰা যেটো সংখ্যা লিখিছা এই সংখ্যাটো আকৌ ওলোটাই লিখা ওলোটাকে লিখা লিখিলা হ্যাঁ ওলোটাকে লাহে লাহে কবা মোৰ কাণত যাতে নাহে আকৌ তেনে মই কৈ দিম নহয় ঠিক আছে লিখিলা এতিয়া এক কাম কৰা দুটা সংখ্যা হৈছে নহয় এতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা অলপ সোনকালে কৰিবা দুজনে মিলিজুলি কৰা ৰেনা হেল্প কৰিবা দিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা হল বিয়োগ কৰা এতিয়া এটা কাম কৰা তোমাৰ যে বিয়োগ ফল ওলাইছে লাষ্টত কিমান ওলাইছে এটো কৈ দিয়া 7 লাষ্টত হৈছে 7 তেনেহলে তোমাৰ आंसर হ'ব 297 হৈছে না নাই না হয় 297 হৈছে না নাই তো হৈছে মই প্ৰথমে কৈছিলো যে তিনিটা অংক বিশিষ্ট যিকোনো এটা সংখ্যা লিখা হ্যাঁ ৰিয়া কিমান লিখছে 538 ধৰা মই বেলেগকে লিখিলো ধৰা 3 4 7 মই লিখিলো ঠিক আছে এতিয়া এই সংখ্যাটো কি কৰিছো তাৰ পিছত ওলোটাকে লিখিছো কিমান হ'ব 743 হ্যাঁ তাৰ পিছত কি কৈছিলো মই যে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা ডাঙৰ সংখ্যা কিমান হৈছে 743 সৰু সংখ্যাটো কিমান আছে 347 এতিয়া কি কৰিছো বিয়োগ কৰিলে কিমান হয় 13 ৰ পৰা যদি 7 বাদ দিও কিমান হ'ব 7 8 9 10 11 12 13 6 হ'ব না 6 তাৰ পিছত ইয়াৰ পৰা এক ধাৰা লিখিলে কিমান থাকে 3 থাকে 3 ৰ পৰা 4 বিয়োগ কৰিব নোৱাৰি ইয়াৰ পৰা 13 ৰ পৰা 4 বাদ দিলে কিমান থাকে 9 ইয়াতে কিমান থাকে 6 হ্যাঁ 6 ৰ পৰা যদি 3 বাদ দিও কিমান থাকে আমাৰ 3 আমাৰ आंसर কিমান আছে आंसर কিমান আছে 393 এতিয়া এটা কথা হ'ল এনেকুৱা অংক যদি বিয়োগ কৰিব দিয়ে তেতিয়াহলে প্ৰত্যেকটা সংখ্যা তাৰ পিছত মই কি কৈছিলো যে লাষ্ট সংখ্যাটো কিমান আছে লাষ্ট সংখ্যাটো হৈছে আমাৰ 6 ঠিক আছে এতিয়া প্ৰত্যেকটা সংখ্যাতে মাজত কি হ'ব লাগিব 9 হ'ব লাগিব 9 হ'ব তোমাৰ ইয়াতে 9 হৈছে বেলেগ যিকোনো সংখ্যা যদি এনেকৈ বিয়োগ কৰা ইয়াতে 9 হ'ব যেতিয়া 9 হ'ব লাষ্টত যদি 6 হৈছে লাষ্টৰ সংখ্যাটো আৰু ফাৰ্ষ্টৰ সংখ্যাটো যোগ কৰি 9 হ'ব লাগিব যেতিয়া ধৰা ইয়াতে কিমান আছে 6 আছে প্ৰথমে কিমান আছে 3 দুটা মিলি কিমান হ'ব 9 মই কেনেকৈ উত্তৰ आंसरটো কৈছো যে লাষ্টত আছে 7 ৰ লগত কিমান বিয়োগ কৰিলে 9 হ'ব যোগ কৰিলে 9 হ'ব 7 ৰ লগত 2 যোগ কৰিলে 9 হ'ব তাৰ মানে आंसर হ'ব 297 ইয়াতো কি হ'ব 397 তাৰ মানে 6 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 6 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 9 হ'ব মানে প্ৰত্যেকটা অংকতে এনেকুৱা কি হ'ব লাগিব মাজত 9 হ'বই লাগিব 9 হ'বই ঠিক আছে বুজিলা